হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই এইযোৰ সাজত আছোঁ, আপোনালোকক কৈ দিছোঁ কাৰণ মোৰ পাহীজনী গা ভাল নহয়। প্ৰথমতে মই এয়াই কৈছোঁ, পাহী মানে গা ভাল নহয়, কাৰণ আপোনালোকে থাম্বেলখন দেখি হয়তো ধৰিবলৈ পাৰিলে পাহী গা ভাল নহয়। পাহীৰ চিকেন ফক্স দেখাইছে, যিহেতু আমি কওঁ বসন্ত দেখা দিয়ে বুলি কওঁ, বসন্ত দেখা দিছে। যোৱাকালি আছিলে কি বাৰ আছিলে, যোৱাকালি আছিলে মঙলবাৰ। ইমানে জ্বৰ হোৱাৰ কাৰণে সোমবাৰ দিনাখন মানে ইমানে জ্বৰ হ'ল, ৰাতি একদম পূৰা গা গৰম, জ্বৰ বহুত হ'ল। সেইবাবে আমি তাইক লৈ গ'লোঁ যোৱাকালি ডক্টৰৰ ওচৰত লৈ গ'লোঁ। ডক্টৰে ক'লে বহুত জ্বৰ আছে বুলি ক'লে, পেৰাচিটামল দিলে আৰু কেইবাটাও মানে দৰৱ তেনেকৈ দি পঠালে ডক্টৰে দি পঠোৱাত তাৰপাছত আমি আহি পেলাই খোৱালোঁ। কিন্তু ভাবিছোঁ যে ভাল হ'ব, ডক্টৰ দেখাই আহিলোঁ, ডক্টৰৰ দৰৱে মানে কাম কৰিব এনেকৈ বুলি ভাবিলোঁ। যেতিয়াই মানে দৰৱ দিওঁ তেতিয়া মানে কি হয়, পাহী মানে অকণমান দেৰিৰ কাৰণে ভাল হৈ যায়, আধা ঘণ্টা। যেতিয়ালৈকে মানে দৰৱৰ আচাৰ কৰে তেতিয়ালৈকে মানে পাহী ভাল হৈ যায়। তাৰপাছত মানে আকৌ পাহীৰ মানে গাটো একে আগৰ নিচিনা এনেকৈ গৰম হৈ যায়। আমি ভাবিলোঁ যে কিজানি আকৌ ৰাতিকৈ দৰৱ দিম, তেনেকৈ দিলে মানে কাম কৰিব, সেই বুলি ভাবিলোঁ। আৰু তাৰপাছত ৰাতিও ঠিক সেই অৱস্থা। ৰাতিও তাইৰ মানে দৰৱ যেতিয়া দিওঁ তেতিয়া কাম কৰে। ৰাতি এনেকুৱা যোৱাকালি গা মানে অৱস্থা বেয়া, আৰু বমি কৰি আছে। যিমানখিনি খায় সিমানখিনি বমি কৰি উলটি মাৰি এনেকৈ উলিয়াই পঠায়, বমি কৰি দিয়ে। যোৱাকালি ইমানেই বমি কৰিলে, যেইবাৰ খাইছে সেইবাৰে বমি কৰিলে, বহুত কষ্ট পালে তাই। আজি অলপ এনেকৈ খেলিছে বাৰু, খিলাই নাছিলে পাহী, আজিহে অলপ এনেকৈ খেলিছে। এতিয়া সন্ধিয়া সময়ৰ পৰা আৰু আমি ভাবিছোঁ যে বমি কৰিছে, কাৰণ কেলৈ দৰৱবিলাক খোৱা হৈছে কাৰণ বমি কৰিছে। আৰু পেট গা মানে ইমানেই গৰম, যদি পাহীৰ গাত যদি মাংস এপিচ দি দিলেও মানে সিজি যাব, মানে কণী এটা দিলেও মানে বইল হৈ যাব, মানে তেনেকুৱা গা গৰম। তাৰপাছত মানে মই 1টামান বজাত ৰাতি কি কৰিলোঁ, বহি পেলাই পাহীক মানে মূৰত মানে এনেকৈ কাপোৰ দিছোঁ। দিয়াৰ লগে লগে কাপোৰখন মানে গৰম হৈ যায়, মানে পানী শুকাই যায়। আপোনালোকে বিশ্বাস নকৰিব, মানে ইমানেই জ্বৰ। মানে সেই ছোৱালীজনীয়ে যে পাহী যোৱাকালি ইমানে মানে বেমাৰত যুঁজি আছে নহয়, সেইটো মানে মোৰ বহুত দুখ লাগিছে আজি। পাহী মানে ইমান জ্বৰ আছিলে যোৱাকালি, আজি মানে জ্বৰ বহুতে কমিলে, ভগৱানৰ আশীৰ্বাদত। তাৰপাছত মানে ৰাতিপুৱা তেনেকৈ অকণমান দেৰি শুই দিলোঁ। 5টামান বজালৈকে মানে শুৱাই নাই আমি। পাহী মানে আমনি কৰি আছে, বমি হৈছে, জ্বৰ তাতে নেথাকে, কান্দিছে, তেনেকুৱা আৰু। তাৰপাছত মানে যেনে তেনে শুৱালোঁ, আৰু শোৱাৰ পিছত পাহীও ভাগৰি গ'ল, শুই থাকিলে। পাহী মানে শুই গ'ল। শুই যোৱাৰ পিছত ৰাতিপুৱা 9টা বজাত উঠিলোঁ। তাৰপাছত যেতিয়া উঠাই মেলি বাহিৰত মই লৈ গৈছোঁ, তেতিয়া মানে এইটো চাইডে নেকি, নহয়, এই সোঁ চাইডে মানে এই কণত মানে অকণমান ৰঙা গুটি কেইটামান দেখিলোঁ দেই, এনেকৈ কেইটামান ৰঙা গুটি কেইটামান দেখিলোঁ। মই কিন্তু ডাউট কৰিছোঁ বাৰু, এনেকুৱা মানে বসন্ত দেখা দিছে নেকি, এনেকৈ ডাউট কৰিলোঁ। কিন্তু আকৌ মানে কোৱা নাই কাকো। হাজবেণ্ডো কিন্তু ডাউট কৰি আছে তাৰ মনতো, কিন্তু সিও মানে কাকো কোৱা নাই। মই তাৰপিছত থাকিব নোৱাৰি, কাৰণ পাহী একদম জ্বৰ মানে নেৰাই হৈছে, দৰৱ দিলে ভাল হয়, আকৌ হয়। তাৰপিছত থাকিব নোৱাৰি মই মাক ক'লোঁ কথাটো। মা বোলো এনেকৈ যে পাহী গালত এনেকৈ গুটি কেইটামান দেখিছোঁ, পেটতো আছে কেইটামান তেনেকুৱা গুটি, মানে ৰঙা গুটি পেটতো হৈছে, ভৰিতো হৈছে, আৰু গালতো এইটো চাইডে হৈছে, কিন্তু এইটো চাইডে নাই, এনেকৈ বুলি ক'লোঁ। আৰু তাৰ মায়ে ক'লে এনেকুৱাই হৈছে নেকি। মই কৈছোঁ ময়ো সেইটোৱে ডাউট কৰিছোঁ, কাৰণ কেলৈ মুখৰ ওচৰত যদি মই মুখখন লৈ যাওঁ নহয়, তেনেকৈ মানে বসন্ত হোৱাবিলাকৰ বহুতৰে মানে তেনেকুৱা হয়। বসন্তৰৰ এটা মানে গোন্ধ থাকে, সিহঁতৰ নিজস্ব এটা গোন্ধ থাকে, সেই গোন্ধটো পোৱা গৈছে আৰু পাহী গাত। মই কৈছোঁ মাক, মায়ে ক'লে নহ'লে তুমি এক কাম কৰা, একেবাৰে মূৰ গা ধুই লোৱা, ৰুমটো একেবাৰে মুচি কাচি লোৱা, তুমি বগা ড্ৰেছ পিন্ধিব লাগিব। কাৰণ কেলৈ ছোৱালীজনী এনেকুৱা হ'লে আমি বগা ড্ৰেছ পিন্ধে, টোটেলি বগা ড্ৰেছ পিন্ধে। মই এজনী বিবাহিতা মহিলা, তথাপিও মই সেন্দুৰ ল'বলৈ নোৱাৰোঁ। মই এতিয়া মুখত একো ক্ৰীম লগোৱা নাই, লিপষ্টিক, ফুট, আইলাইনাৰ একোৱে লগোৱা নাই। গা ধোৱাৰ পাছত এনেকৈ আছোঁ। মূৰ ধুলোঁ যদিও মই মূৰটো ফনিয়ালোঁ, কিন্তু মানে তেল একো ব্যৱহাৰ কৰিব নোৱাৰোঁ। আৰু মই এনেকৈ থাকিব লাগিব, 3 দিন আমি মানিব লাগিব। যিহেতু আপোনালোকে থাম্বেলখনত চাকি লগোৱা দেখিছে, সেই চাকি গছ মানে আজি লগাইছোঁ সন্ধিয়া সময়ত, কাইলৈ আকৌ সেইবিলাক চফা কৰি ছাইডতে ৰাখিম। আকৌ কাইলৈ আকৌ নতুনকৈ এনেকৈ লগাম, মানে 3 দিন। আৰু আজি হৈছে বুধবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰলৈকে মই এনেকৈ লগাম। তাৰপিছত শনিবাৰ দিনাখন পাহীক মই গা পা ধুৱাই মেলি এইবিলাক বস্তু অকণমান দূৰত পেলাবলৈ যাম। আৰু যদি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কাৰণ এইকেইদিন মই ইমান ভিডিঅ'বিলাক দিয়া নহ'ব, যেতিয়ালৈকে মানে শনিবাৰ দিনটো নাহে তেতিয়ালৈকে দিয়া নহ'ব। সেইবাবে ভিডিঅ'বিলাক বহুত পেণ্ডিং হৈ আছে বাৰু, তথাপিও সেইবিলাক পাছতে পাব আপোনালোকে। মই আজি এইটো আপডেট দি দিওঁ বুলি আপোনালোকক দি দিছোঁ, কাৰণ পাহীক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, যাতে সোনকালে ভাল হৈ যায়, আৰোগ্য হৈ যায়, সেয়ে আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আজি কিন্তু চাকি গছ জ্বলোৱাৰ পাছত কিন্তু পাহী বহুতখিনিয়ে ভাল,
দেখিছোঁ এতিয়া জ্বৰ চৰ নাই দেখোন তাই নহওক বাৰু সেইটোৱে মই আশা কৰোঁ ভগৱানৰ ওচৰত এতিয়ালৈকে জ্বৰ একো নাই তেনেকুৱাকৈ বহুত ভালকৈ খেলি আছে আৰু মানে মূৰটো ঠাণ্ডা কাণো ঠাণ্ডা হাতো ঠাণ্ডা তেনেকুৱা ঠাণ্ডা হৈ আছে এতিয়া বহুতেই ভাল হৈছে আপোনালোকেও সেই আশীৰ্বাদ কৰক মই সেই বুলি আপোনালোকৰ ওচৰত আহিছোঁ ঠিক আছে বাৰু আজি বেছি দীঘলীয়া নকৰোঁ পাহি যিহেতু শুবলৈ টাইম হৈ গ'ল এতিয়া অকণমান শুব তাই ঠিক আছে মই আপোনালোকক শনিবাৰৰ পৰাহে মই ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম ঠিক আছে